हेलो एवरीवन मोर चेनेलर नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো স্টাर्ट কৰিছো কেক বনোৱাৰ পৰাই। আসলতে কেক বনোৱা মানুহ যে হেতুৱে মোৰ কাম আৰু সেই কাৰণে আৰু নিজেও বনাই থাকো আপোনালোককো দেখাই থাকো। আপোনালোকে বেয়া পালে উপায় নাই আৰু দেখাই থাকিমেই আৰু হেতুৱে কাৰণ মোৰ কামেই যে। আৰু এই গামলাটো দেখিছে নহয়, এই গামলাটো এদি কৰিলেহে যেন ক্ৰীমখিনি বিট হৈছে মোৰ তেনেকুৱা লাগে। ঘৰত যিমান থাকিলেও এইটোৱে কৰিলেহে মোৰ হৈছে লাগে। আৰু আমাক শিকাওঁতে কিন্তু সিলভাৰ ক্ৰীম এদি শিকাইছিলে আৰু মই পাবলৈ অকমান টান হয় এইটো ক্ৰীম, হেতু কাৰণে ডিলাইট ক্ৰীমটো ইউজ কৰো আৰু এইটো কৈয়ে ভাল লাগে। আৰু চকচোন গৰমত অৱস্থা কি হৈছে, মোৰ ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। উপায় নাই, নিজৰ কামটো কৰিবই লাগিব, নহলে আৰু কি খাম নহয় জানো। কেক আকৌ বনাই থাকোঁতে মই অকল কেকটোৰ লগতে লাগি নাথাকো, আকৌ মোৰ ভাত বনোৱা কামো থাকে। সেইফালে কুকাৰে চিটি মাৰে, ভইচ অভাৰ দিওঁ কাৰণে আপোনালোকে শুনা নাপায় আচলতে। আৰু ল'ৰাৰ মাত থাকেই, কিবা লাগে ইটো লাগে সিটো লাগে, তথাপিতো উপায় নাই আৰু। সদায় যেনেদৰে কেকটো বনাওঁ, সকলোৱে যেনেকৈ কেকটো বনায় ময়ো তেনেকেই কেকটো বনাইছোঁ আৰু। গৰম দিনকেইটাত বাৰু আপোনালোকে কেক বনাই কেনেকুৱা পাইছে বাৰু? আচলতে মই কিন্তু বহুত অশান্তি পাইছোঁ। তাৰমানে সকলোৰে এনেকুৱাই হয়নে মোৰে হয় মই নাজানো। ক্ৰীমখিনিৰ পৰা ফুলখিনিও ভালকৈ দিব নোৱাৰি। গধূলি টাইমত কৰিলে ভালেই হয়, কিন্তু দিনৰ ভাগত কৰিলে ইমান ক্ৰীমখিনি মই কৰি ভাল নাপাওঁ। তাৰমানে গলি গৈ থাকে। ৰ'দটো অহা মাত্ৰ গ'লেই আৰু তাৰমানে আন্ধাৰ হৈ থকা সময়ত বা পোহৰটো নহা সময়ত ৰাতিপুৱা সময়ত সেইমান 9টামান বজালৈকে আচলতে ধুনীয়াকৈ বনাব পাৰি। তাৰপিছত আৰু গৰম হৈ অহাৰ পিছত কেকটো ভালকৈ বনাব নোৱাৰা হৈ যাওঁ আৰু। সেইকাৰণে এইকেইদিনা মই ইমাৰ্জেঞ্চি অৰ্ডাৰ নলওঁৱেই দিনত। এইটো মই ফাৰ্ষ্ট বনোৱা কেকৰ ডিজাইনটো কেনেকুৱা হৈছে জনাওকচোন আপোনালোকে। ফাৰ্ষ্ট মানে আজিৰ দিনৰ ফাৰ্ষ্ট কেকটো আৰু, সদায় কাৰণে নহয় কিন্তু দেই। কাষ্টমাৰবিলাককো মই কৈ দিছোঁ 9টা বজাৰ আগতে কেকবিলাক নিবহি দেই, নহ'লে একদম আন্ধাৰে নিবহি, নহ'লে আপোনালোকৰে প্ৰব্লেম হ'ব। মোৰনো কি, মইতো পইচা ল'মেই। আৰু এইটো ছেকেণ্ড কেকটো আজিৰ দিনৰ, চাওকচোন কেনেকুৱা হৈছে। মোৰ ওচৰত থকালৈকে বাৰু কেকটো ভালেই থাকে, আপোনালোকে ভালে পালেগৈ মোৰো ভাল লাগিব নহয় জানো। যেনেকৈ আপোনালোকে মোক পইচা দিছে, আপোনালোকৰো কামটো ভালকৈ হ'ব লাগে, সেয়াই আৰু মই সেইটোকে বিচাৰোঁ। কেতিয়াবা যে এনেকুৱা হয়, কাষ্টমাৰ আহি বহিয়ে থাকে, ফটোখন মাৰিবলৈও সময় নাপাওঁ। তাৰমানে মানুহৰ আগত লাজো লাগে মোৰ নিজৰ ষ্টাইলত ফটো মাৰিবলৈ। কেক চেক বনাই মেলি আজৰি হৈ কাষ্টমাৰকো দি মেলি মই এতিয়া দোকানলৈ বুলি যাবলৈ হ'ল আৰু। আজি আকৌ মই বৰা ভাত খাবলৈ মন গ'ল। মই বোলো বৰা ভাত আৰু আলু ভাজি কম্বিনেশ্যনটো ভাল ন, আপোনালোকেও চাগে ভালেই পায়। মই আৰু এনেকৈ কৈয়ে খাই মেলি দোকানলৈ বুলি ওলালোঁ। আৰু এয়া বেটালৈ বুলি মেগী অকণ বনাই দিলোঁ, সি বোলে ভাত নাখায়, সেয়ে আৰু মেগীয়ে খালেহি। ময়ো আৰু লাহে ধীৰে ওলাবলৈ হ'ল আৰু ওলাইছোঁ আৰু। আজি আকৌ মোৰ বেটাও মোৰ লগত ওলাইছে। পিছে ৰ'দটো চাওকচোন টেংকৈ ওলালেই, মানে ওপৰলৈ চাবই নোৱাৰি। আৰু আমাৰ বেটাই চাওকচোন আমাৰ ঘৰৰ ছাগলীকেইটা খেদি লৈ আহিছে। আজি আকৌ দোকানৰ পৰা সোনকালেই গুচি আহিলোঁ। আজি আকৌ মানে বৌহঁতৰ ঘৰ নামঘৰ লোৱা, সেয়ে আৰু তাতে লুচি পুৰি খালোঁ। এয়া বৌয়ে মোক কিবা কিবি কৈ গালি পাৰি আছে, এয়া গোপিনী, এয়া মোৰ মা, চব আৰু লগ লাগি খাই মেলি আজৰি হ'লোঁ আৰু আমিও ঘৰলৈ গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।